অনুগন্ধা কেনেকুৱা পাইছে জামুক আহি ভাল লাগে পাইছে আৰু তেওঁ মেইন মঞ্চত যোৱাই নাই মেইন মঞ্চত গ'লেও বেছি ভাল পাব তেওঁ আশীৰ্বাদ কৰিব যে আজি আমাৰ প্ৰগ্ৰামটো খুব সুকলমে হৈ যায় সকলোৱে আশীৰ্বাদ কৰিব ধুনীয়াকৈ যাতে অনুষ্ঠানটো হয় বৰ্তমান আমি আমাৰ ভেলাঘৰৰ শুভ মুহূৰ্তত কৰিবলৈ মানে অগ্নি সংযোগেৰে অগ্নি জ্বলাবলৈ গৈ আছোঁ এই আমাৰ গাঁও প্ৰধানক আমি লৈ আহিছোঁ আমাৰ গাঁও প্ৰধানে আমাৰ বৰ্তমান আজিৰ ভেলাঘৰৰ জুইকুৰা জ্বলাব এতিয়া এয়া আপোনালোকে চাওক জুই জ্বলাব এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব যে প্ৰগ্ৰামটো খুব ধুনীয়াকৈ সুন্দৰকৈ হৈ যায় এতিয়া অগ্নিখনে গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ আমি তেখেতক এখনি গোলাম বিহুৱানেৰে জংগম সামাজিক সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা আদৰণি আগবঢ়াবলৈ বিচাৰিছোঁ আদৰণি আগবঢ়াব এই অগ্নি সংযোগ কৰিবলৈ ওলাইছোঁ এয়া গাঁও প্ৰধানে আপোনাৰ এতিয়া শৰাই আগবঢ়াই অগ্নি সংযোগ কৰিবলৈ গৈ আছে এয়া চাওক এয়া আমি আজি অগ্নি দেৱতাৰ ভাল লাগিছে প্ৰগ্ৰামটো আপোনালোক অহা হয় বেছি ভাল লাগিলে হয় হ'লেও ভিডিঅ'টো চাব সকলোৱে আমিনো কেনেকৈ নাচোঁ জেং বিহু বা ৰাইজে কি কি ইয়াত হেৰি কৰিছে সকলোবোৰ দেখা পাব এবাৰ সকলোৱে ধুনীয়াকৈ চাব হা ছাবস্ক্ৰাইব কৰি দিব আৰু স্কিপ নকৰিব মানে অনুপম দাৰ লগত আৰু এজনী ভণ্টিয়ে হ'ব মোৰ ভণ্টিয়ে হ'ব আপোনালোকে চিনি পাইছেনে ফেচটো এবাৰ চাই দিয়কচোন আমাৰ ভিতালী বাৰ মানে জীয়েক অঁ মানে এইটো একচুৱেলি পইচাটো দিব নালাগে অসমৰ ৰাইজে চিনি পায় ভিতালী বাৰ জীয়েক মানে আমাক প্ৰগ্ৰামটোত আমাৰ ভণ্টিও আগবঢ়াই নিব আৰু অনুপম দা থাকিব আমাৰ আপোনালোকে খালি এটা আশীৰ্বাদ কৰিব যাতে খুব সুন্দৰকৈ থাকে আৰু ভণ্টিলৈ মোৰ এটা আশীৰ্বাদ থাকিল যে জীৱনটো খুব হাঁহি আৰু সুন্দৰকৈ যাওক আকৌ এইখনে চাওঁ বতাহ দিছে চাওঁ বতাহ দিছে ঠাণ্ডা লাগিও আহে বতাহ ঠাণ্ডা হৈ আছে আমি ওলাইছোনে হাই আই লাভ ইউ সিফালেহে আছে সিফালেহে আছে নেকি আমাৰ পৰা পিছৰ ঠাইটোহে আছে মানে নিমন্ত্ৰণ হেৰি কৈছে ইনভাইট কি কয় চলাই আছে মেইনটেনেঞ্চ মানে ড্ৰোনখন আজি জামুগুৰিত তেজপুৰৰ জামুগুৰি নহয় বেবেজিয়াৰ জামুগুৰি এখন ঐতিহ্যমণ্ডিত ঠাই গৰখীয়াৰ থানৰ বাবে বিখ্যাত এটা অঞ্চল আৰু এই অঞ্চলৰ সমগ্ৰ ৰাইজ ইতিমধ্যে মই নগাঁও জিলাৰ বিখ্যাত বেবেজিয়াৰ অতি প্ৰখ্যাত এটা অঞ্চল হৈছে জামুগুৰি জামুগুৰিত এই মুহূৰ্তত উপস্থিত আছে মিঠা কৰা হল আপোনালোকে শুনিব এবাৰ একেলগে খুব ধুনীয়াকে ইয়াত এবাৰ যদি দেখুৱাই দিওঁ আমাৰ ল'ৰাহঁত লাগি গৈছে এয়া দেখিবলৈ পাইছে ল'ৰাহঁত লাগি গৈছে
কি পৰিছা গাহৰি পৰিছে এটা জানে মোৰ মই অতি লোভীয়া মানুহ গাহৰি পুৰা দেখিলে খুব লোভ লাগে মাছ লগত পৰিছে লগত হাঁহ আছে বইল কি কি আছে আমি গৰৈ মাছ ৰাখিছো আমি নিজে ধৰি আনিছো আমাৰ খালৰ পৰা ধৰি আনিছো আৰু আমি গাহৰি কাটিছিলে আমাৰ গাঁৱত আজি তাৰ পৰা গাহৰি আনিছো এইটো আমাৰ ঘৰৰ হাঁহ দেই একদম পাতি হাঁহ তেজাল পাতি হাঁহ আমি ইয়াতে চুঙা পিঠা মৰা চাউলৰ চুঙা পিঠা আমি কৰিছো ইয়াত তাৰপিছত মই শুনিছো ইহঁত ল'ৰাকেইটাই বোলে বিৰাট ধুনীয়া বিহু গায় মাইনাছ অভিজিত ৰাগ হ'বনে কোনে গাব কলিতা হিৰো আহিছো দিয়া আৰম্ভ কৰা অকমান এই মাঘৰ বিহুৰ দিনাখন মহে মহে ধুনৰ পথাৰত ডাঙৰ বান্ধি ল'ৰাইটো লগে লগে গাই দিছে ছোৱালী কি হ'ব এতিয়া কোনোবা ভণ্টি বিহু আমি কেৱল লিপষ্টিক ল'লে নহ'ব বিহু গাব জানিব লাগিব কোনে গাব কোনে গাব কোনে থিয় হৈ লওক লগত সহায় কৰিব একেলগে থিয় হৈ লওক গাহৰিটো যিটো পুৰি আছিলে টেষ্ট কৰিবৰ কাৰণে অভিয়াই মই আহিছোঁ মানে
তাকে আমাৰ পুৰি থকা মানুহজনে দিয়ে নিদিয়ে এতিয়া মেইন থিং আমাৰ পুৰি হ'লে ভাইটি আৰু আধা ঘণ্টা লাগিব মানে আমি খাব নাপাওঁ মানে আধা ঘণ্টা লাগিব হা ঠিক আছে Where's one? উঠি অহা প্ৰজন্মৰ এই মৰমেই মোৰ কাৰণে আটাইতকৈ ডাঙৰ আশীৰ্বাদ বহুত বহুত ধন্যবাদ মাতৃ আৰু গীত আগবাঢ়ক আজিলৈ ভিডিঅ' সামৰি মাৰিলোঁ